নমস্কাৰ। আজি কথা পাতিম আমাৰ সিদিনা মানে আমাক কি ক'লে ফোন কৰে, আমাৰ কি হ'ল, তাৰমানে আমাৰ কোনদিনা হ'ব ৰিমেজাৰমেণ্ট সকলোবিলাক ডিটেইলছ এইটো ভিডিঅ'ত মই জনাম। SSCGD 2022। এতিয়া কথা হ'ল সিদিনা আমি মানে যাম বুলি ভাবিছিলোঁ, তাত গৈছিলোঁৱে ৰাতি 11:30 ট্ৰেইন আছিল। তো আমাৰ 10টামানত ৰাতি কল কৰিলে, আমি যেতিয়া ষ্টেচনত আছিলোঁ, যে 19 তাৰিখে আমাৰ হাইটৰ মেজাৰমেণ্ট হ'ব, যিসকলে কোৰ্ট কেছ কৰিছিল, মানে যিসকলৰ অৰ্ডাৰ তেওঁলোকৰ তাত গৈ পাইছে। তো আমাক 19 তাৰিখে ৰাতিপুৱা 5টাত তাত ৰিপৰ্ট কৰিব দিলে CRPF খটখটিত। তো আমাক অল ডকুমেণ্টছ লৈ যাব দিছে, লগতে কৈছে সময়মতে যাব দিছে, কাৰণ সোনকাল কৰিব বোলে। তো আমাক কমেও 20জনমানক মাতিছে, সকলোকে বোলে মতা নাই। মই যাৰ কণ্টেক্টত আছোঁ 2জনক মতা নাই মই শুনামতে। তো মাতিব, যাৰ মতা নাই টেনশ্যন ল'ব নালাগে। কিন্তু আমাক এতিয়া 19 তাৰিখে ফোন কৰি 19 তাৰিখে মানে যোৱাৰ কথা কৈছে। ৰাতিপুৱা 5টাত ৰিপৰ্টিং দিছে হাইটৰ মেজাৰমেণ্টছৰ বাবে। বাকী ফোন কৰাৰ নেক্সট ডে মানে যোৱাকালি মেইলতো আহিল এইখন নটিছ, এইখন মেইলত দিলে। আৰু হোৱাটছএপতো তেওঁলোকৰ এটা নম্বৰে, হোৱাটছএপতো এই নটিছখন চেণ্ড কৰিছে। আৰু গ্ৰুপটো কিবা বনাইছে CRPF, তাত আমি এড হ'লোঁ। তো তেনেকুৱা আৰু নটিছখনত এই লিখা আছে যে আমাৰ এই হ'ব আৰু 19 তাৰিখে সেইখিনিয়ে আৰু।